কেতিয়াবা আপুনি লক্ষ্য কৰিছেনে কিছুমান মানুহে যেন জীৱনটো খুব সহজে পাৰ কৰি যায়। তেওঁলোকৰ সৰু সৰু ইচ্ছাবোৰ পূৰণ হয়, পৰিয়ালত শান্তি থাকে আৰু কাম কাজতো বেছি বাধা নাহে। আনহাতে কিছুমান মানুহৰ জীৱনলৈ যেন এটা সমস্যাৰ পিছত আন এটা সমস্যা আহিয়ে থাকে। এটা সমস্যা শেষ নহওঁতেই আকৌ আন এটা সমস্যা। কেতিয়াবা টকাৰ সমস্যা, কেতিয়াবা সম্পৰ্কৰ সমস্যা, কেতিয়াবা স্বাস্থ্যৰ চিন্তা, আকৌ কেতিয়াবা বাহিৰৰ পৰা সকলো ঠিকেই আছে কিন্তু ভিতৰখনত মানুহজন সম্পূৰ্ণৰূপে যেন ভাঙি পৰিছে। তেতিয়া মনত এটা প্ৰশ্ন আহে, ঈশ্বৰ যদি সকলোৰে প্ৰতি সমান তেন্তে কিছুমান মানুহৰ জীৱনতেই ইমান কষ্ট কিয়? আৰু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই কষ্টবোৰৰ কোনো অৰ্থ আছেনে? ভগৱদ গীতাৰ শিক্ষাৰ মাজেৰে এই প্ৰশ্নটোৰ এটা গভীৰ উত্তৰ বিচাৰি চাওঁ আহক। যেতিয়া আমাৰ জীৱনত কষ্ট আহে আমি সাধাৰণতে প্ৰথমে কি ভাবোঁ? মইনো কি ভুল কৰিলোঁ? মোৰ লগতেই বা কিয় এনেকুৱা হয়? ঈশ্বৰে মোক কিয় সহায় নকৰে? আৰু কেতিয়াবা আমি ঈশ্বৰৰ ওপৰতো অভিমান কৰোঁ। আমি ভাবোঁ মইতো কাৰো বেয়া কৰা নাই, তেন্তে মোৰ জীৱনটো ইমান কঠিন কিয়? কিন্তু ইয়াতেই গীতাৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা আছে। শ্ৰীকৃষ্ণই জীৱনক এনে এটা পথ বুলি দেখুৱাইছে য'ত সুখ আৰু দুখ দুয়োটাই আহিব। সুখ আহিলে আমি ভাবোঁ এইটোৱেই জীৱন, আৰু দুখ আহিলে আমি ভাবোঁ জীৱনটো মোৰ বিৰুদ্ধে। কিন্তু সত্যটো হ'ল পৰিস্থিতি সলনি হৈ থাকে, কিন্তু আমি সেই পৰিস্থিতিৰ সৈতে কেনেকৈ মোকাবিলা কৰোঁ সেইটোৱেই আমাৰ ভিতৰৰ শক্তিক প্ৰকাশ কৰে। এটা কথা মনত ৰাখিব, জীৱনত কষ্ট অহা মানেই ঈশ্বৰে আপোনাক শাস্তি দিছে এয়া ভাবিব নালাগে। কাৰণ সকলো দুখক কেৱল শাস্তি বুলি ব্যাখ্যা কৰিলে আমি জীৱনৰ বহু গভীৰ সত্য হেৰুৱাই পেলাওঁ। কিছুমান কষ্ট আমাৰ নিজৰ সিদ্ধান্তৰ ফল হয়, কিছুমান কষ্ট আন মানুহৰ কৰ্মৰ ফল, কিছুমান কষ্ট প্ৰকৃতি আৰু পৰিস্থিতিৰ অংশ হয়, আৰু কিছুমান কষ্টৰ কোনো সহজ উত্তৰ আমি সেই মুহূৰ্তত বিচাৰি নাপাওঁ। এজন সৎ মানুহো অসুস্থ হ'ব পাৰে, এজন ভাল মানুহেও বিশ্বাসঘাতকতাৰ সন্মুখীন হ'ব পাৰে, বহুত চেষ্টা কৰা এজন মানুহেও বিফল হ'ব পাৰে। সেইবাবে কষ্ট পাইছোঁ মানেই যে মই বেয়া মানুহ এইটো কিন্তু সত্য নহয়। বৰঞ্চ কেতিয়াবা কষ্টৰ মাজতে মানুহে নিজৰ ভিতৰৰ সেই শক্তিখিনি বিচাৰি পায়, যিখিনি সুখৰ সময়ত আপুনি কেতিয়াও চিনিব পৰা নাছিল। এটা সৰু উদাহৰণ লওঁ। ধৰক দুজন মানুহে একেই সমস্যাৰ সন্মুখীন হ'ল, দুয়োজনৰ চাকৰি গ'ল। এজনে ভাবিলে মোৰ জীৱনটো শেষ, ঈশ্বৰে মোক এৰি দিলে। আনজনে কান্দিলে, কষ্ট পালে, কিন্তু কিছুদিন পিছত নিজকে ক'লে মই এই পৰিস্থিতি বিচৰা নাছিলোঁ, কিন্তু এতিয়া এই পৰিস্থিতিৰ পৰা মই কি শিকিব পাৰোঁ? তেওঁ নতুন দক্ষতা শিকিবলৈ আৰম্ভ কৰিলে, আকৌ চেষ্টা কৰিলে, হয়তো কেইবাবাৰো বিফল হ'ল, কিন্তু এদিন তেওঁ এটা নতুন সুযোগ পালে। এতিয়া দুয়োজনৰ সমস্যাটো একেই আছিল, কিন্তু সমস্যাটোৱে দুয়োজনক একেধৰণে গঢ়ি তুলিব নোৱাৰিলে। কাৰণ কষ্টটো সদায় আমাৰ নিয়ন্ত্ৰণত নাথাকে, কিন্তু কষ্টৰ প্ৰতি আমাৰ দৃষ্টিভংগী বহু সময়ত আমাৰ হাতত থাকে। এইখিনিতেই গীতাৰ শিক্ষা আমাৰ জীৱনৰ সৈতে সংযোগ হয়। শ্ৰীকৃষ্ণই অৰ্জুনক এটা গভীৰ কথা কৈছিল, কৰ্ম কৰাৰ অধিকাৰ তোমাৰ আছে, কিন্তু কৰ্মৰ ফলৰ ওপৰত তোমাৰ অধিকাৰ নাই। ইয়াৰ অৰ্থ এইটো নহয় যে ফলৰ কোনো মূল্য নাই। ইয়াৰ অৰ্থটো এইটোৱেই যে আমি আমাৰ কৰ্তব্যটো সৎভাৱে কৰিব পাৰোঁ, কিন্তু প্ৰতিটো ফল আমাৰ ইচ্ছামতে হ'ব বুলি আমি দাবী কেতিয়াও কৰিব নোৱাৰোঁ। আমি পঢ়িব পাৰোঁ, কিন্তু পৰীক্ষাৰ ফল সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি সম্পৰ্কটো সঁচাকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ, কিন্তু আনজনৰ মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি ব্যৱসায়ত সততাৰে কাম কৰিব পাৰোঁ, কিন্তু বজাৰৰ প্ৰতিটো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আমি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব পাৰোঁ, কিন্তু জীৱনৰ প্ৰতিটো ঘটনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। আৰু যেতিয়া আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, বস্তুবোৰকো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ, আৰু তেতিয়াই আমাৰ দুখ বহু গুণে বাঢ়ি যায়। এতিয়া প্ৰশ্নটো হয়, যদি মই কষ্ট পাই থাকোঁ, গতিকে ঈশ্বৰ ক'ত আছে?
হয়তো ঈশ্বৰে সদায় আপোনাৰ সমস্যা আঁতৰাই নিদিয়ে, কিন্তু তেওঁ আপোনাক সেই সমস্যাটোৰ মাজেৰে পাৰ হ'ব পৰাকৈ আপোনাক সেই শক্তিকণৰ যোগান ধৰিব পাৰে। কেতিয়াবা ঈশ্বৰ আহে এজন মানুহৰ ৰূপত, কেতিয়াবা আহে এটা সুযোগৰ ৰূপত, আৰু কেতিয়াবা হঠাৎ মনলৈ অহা এটা সঠিক সিদ্ধান্তৰ ৰূপত, আৰু কেতিয়াবা কোনো বাহিৰৰ সহায় নোহোৱাকৈ মানুহৰ ভিতৰত এটা অদ্ভুত সাহসৰ জন্ম লয়। আপুনি নিজেই আচৰিত হৈ ভাবিব, ইমান কষ্টৰ মাজতো মই কেনেকৈ থিয় হৈ আছোঁ। হয়তো এইটোৱেই ঈশ্বৰৰ এটা নীৰৱ সহায়। আৰু এটা কথা, আমি আন মানুহৰ জীৱনক বাহিৰৰ পৰা দেখি তুলনা কৰোঁ। আমি দেখোঁ তেওঁ কিমান সুখী, তেওঁৰ জীৱনত যেন কোনো সমস্যাই নাই, কিন্তু আমি নাজানো তেওঁৰ ৰাতিৰ চিন্তাবোৰ। আমি নাজানো তেওঁ অকলে বহি থাকিলে যে কিমান পৰলৈকে কান্দে। আমি নাজানো তেওঁৰ ভিতৰৰ যুদ্ধখন, যিখন তেওঁ নিজৰ মাজত কৰি আছে। প্ৰতিজন মানুহৰ জীৱনত এনে এটা অধ্যায় থাকে যিটো আন মানুহে নেদেখে। সেইবাবেই নিজৰ জীৱনক আনৰ জীৱনৰ সৈতে তুলনা কৰি নিজকে কেতিয়াও দুৰ্বল নকৰিব। আপোনাৰ পথ আপোনাৰ, আপোনাৰ শিক্ষা আপোনাৰ, আপোনাৰ সময়ো আপোনাৰ। তেন্তে কিয় কিছুমান মানুহৰ জীৱন ইমান কষ্টৰে ভৰা? ইয়াৰ এটা মাত্ৰ সহজ উত্তৰ হয়তো নাই, কিন্তু আধ্যাত্মিক দৃষ্টিৰে চালে আমি এটা কথা শিকিব পাৰোঁ। কষ্ট কেৱল আমাক ভাগিবলৈ নাহে, কেতিয়াবা আমাক জগাবলৈও আমাৰ ওচৰলৈ কষ্টবোৰ আহে। কিছুমান কষ্টই আমাক অহংকাৰৰ পৰা আঁতৰাই আনে, কিছুমান কষ্টই আমাক মানুহক বুজাবলৈ শিকায়, কিছুমান কষ্টই আমাক বুজাই দিয়ে যে কোন সঁচা আৰু কোন কেৱল প্ৰয়োজনৰ সময়ৰহে সংগী, আৰু কিছুমান কষ্টই আমাক ঈশ্বৰৰ ওচৰলৈ লৈ যায়। যিজন মানুহে সুখৰ সময়ত ঈশ্বৰক পাহৰি গৈছিল, সেই মানুহজনেই কেতিয়াবা দুখৰ সময়ত হাতযোৰ কৰি কয়, হে প্ৰভু, এতিয়া আপুনি মোৰ লগত থাকক। আৰু প্ৰাৰ্থনাৰ মাজতেই কেতিয়াবা মানুহে নিজৰ ভিতৰৰ শান্তিখিনি বিচাৰি পায়। সেইবাবে যদি আপোনাৰ জীৱনতো আজি বহু কষ্ট আছে, নিজকে এইটো নক'ব যে মোৰ জীৱনতহে কিয় এনেকুৱা। বৰঞ্চ নিজকে সুধিব, এই পৰিস্থিতিয়ে মোক কি শিকাব বিচাৰিছে। হয়তো আজি আপুনি উত্তৰটো নাপাব, হয়তো কালিলৈও নাপাব, কিন্তু বিশ্বাস ৰাখক, জীৱনৰ প্ৰতিটো অধ্যায়ৰ অৰ্থ আমি সেই অধ্যায় চলি থাকোঁতেই বুজি নাপাওঁ। কেতিয়াবা বহুদিন পিছত উভতি চাইহে আমি বুজি উঠোঁ যে সেই কষ্টটো যদি নাহিলেহেঁতেন, হয়তো মই আজিৰ মানুহজন হ'ব নোৱাৰিলোহেঁতেন। সেইবাবে দুখ আহিলে ভাগি নপৰিব, কান্দিব লাগিলে কান্দক, যদি প্ৰাৰ্থনা কৰক, আৰু নিজৰ কৰ্তব্যখিনি কেতিয়াও এৰি নিদিব। শ্ৰীকৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ কৰ্ম কৰি যাওক, কাৰণ ঈশ্বৰে হয়তো আপোনাৰ জীৱনৰ পৰা প্ৰতিটো কষ্ট আঁতৰাই নিদিয়ে, কিন্তু আপোনাক সেই কষ্টৰ মাজেৰে পাৰ হৈ যাব পৰা শক্তিকণ নিশ্চয় দিব। মাত্ৰ ইমানেই মনত ৰাখক যে এই সময়ছোৱাও পাৰ হৈ যাব। সুখ স্থায়ী নহয় আৰু দুখো স্থায়ী নহয়। আপুনি কেৱল নিজৰ মনটো ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি এটা এটাকৈ খোজ আগবঢ়াই যাওক। যি পথ আজি অন্ধকাৰ যেন লাগিছে, সেই পথৰ শেষটো হয়তো পোহৰে অপেক্ষা কৰি আছে। শ্ৰীকৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক, কৰ্ম কৰি যাওক আৰু মনটো শান্ত কৰি ৰাখক। জয় শ্ৰীকৃষ্ণ।